নমস্কাৰ জনাইছোঁ ষ্টাৰ লাইভ 24 অসমৰ সমুদৰ্শকবৃন্দলৈ। ধুবুৰী জিলাৰ পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ উপনিৰ্বাচন ভোটগ্ৰহণ। ধুবুৰী জিলাৰ 70 নং পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ উপনিৰ্বাচনত আজি ভোটদান আৰম্ভ হয়। মুঠ 12টা ভোট কেন্দ্ৰত পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ হয়। 9,754 গৰাকী ভোটাৰে ভোটদান কৰিব। পুৰুষ ভোটাৰ 5,029 আৰু মহিলা ভোটাৰ 4,725। ইতিমধ্যে ভোটাৰ ৰাইজে 50% ভোটদান কৰিছে। উপনিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থী লগতে AIDFৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপি প্ৰাৰ্থীয়ে কয় যে মূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ইনামুল হকৰ লগত। ৰমেশ চন্দ্ৰ ৰায়ে কয় যে মই জয়ী হোৱাৰ পিছত ৰাইজৰ বাবে উন্নয়নমূলক কাম কাজ কৰি যাব বুলি মত প্ৰকাশ কৰিছে। পূৰ্ব সভাপতি চৰাবালি শেষ সভাপতি পদৰ পৰা ক্ষমতাচ্যুত হোৱাত গাঁও পঞ্চায়তখনত সভাপতি পদৰ বাবে অনুষ্ঠিত হৈছে উপনিৰ্বাচন। গৌৰীপুৰৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, ষ্টাৰ লাইভ 24 অসম। মানে মূল যুঁজটো আপোনাৰ কাৰ লগত? মূল যুঁজটো কংগ্ৰেছৰ লগতে হ'ব। আছে আপুনি জিতিব, কিমান ভোটত আপুনি জয়লাভ কৰিব বুলি আপুনি আশা কৰে? মিনিমাম 1000 ভোটত জিকিব। নিশ্চিত নিশ্চিত। এই চেণ্টাৰটোত কিমান ভোট আছে? ইয়াত প্ৰায় 1400 প্ৰায়। কিমান ভোট পাব আপুনি? টোটাল কিমান ভোট পাব? টোটাল 5,000 মান। মোৰ নাম ধীৰেন্দ্ৰনাথ প্ৰধান। আজি উপনিৰ্বাচন চলি আছে পাগলাহাটত, কি ক'ব? মই আৰু কি ক'ম, আমাক ভাল প্ৰাৰ্থীহে লাগে। কেনেকুৱা যাক ভোট দিলে আমাৰ পাগলাহাট পঞ্চায়ত যিখিনি উন্নয়নমূলক কাম হয় তাকেহে আমি নিৰ্বাচিত কৰিম। কোন দলৰ পৰা? মইতো বিজেপি কৰি আছোঁ, এতিয়া কি কওঁ। আপোনাৰ মতে কোন দলৰ পৰা জিকিব বুলি আপুনি ভাবে? এতিয়া ধৰক আমি বিজেপি কৰোঁ, আমি ভাবোঁ আমি জিকিম। তথাপি কোনটো ভাল প্ৰাৰ্থী কোনটো? ইয়াত পাগলাহাটত এটা আমি চিন্তা ভাৱনা কৰিছোঁ যে বিজেপিয়ে জিকিব বিপুল ভোটত। কেনেকুৱা কাম কাজ কৰিছে যোৱাটো সেইটো যোৱা পঞ্চায়তৰ কথা, যোৱা পঞ্চায়তে সেই প্ৰেচিডেণ্ট জানে, আমি কেনেকৈ কৰিম সেইটোতো আমি নাজানো। আমিতো এতিয়া আহিব মানে সেইটো আপুনি মানে নিশ্চিত বুলি ভাবে যে আমি জিকিম বুলি বা নিশ্চিত। মানে আগন্তুক দিনত যদি জিতে তেনেহ'লে কেনেকুৱা উন্নয়নমূলক কাম কাজ কৰিব বুলি আপুনি আশা কৰে? এতিয়া চাওক, ৰাইজে যিখিনি আমাক মূল্যৱান ভোট দিব তাৰ বিনিময়ে আমি কিবা নিস্বাৰ্থভাৱে কাম কৰি যাম। ৰাইজৰ হাতত আপোনালোকে কাম কৰিম।